নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ মজিয়া মিলিজুলি অফিচিয়েল পেজলৈ আৰু আপোনালোক সকলোৱে গম পায় আমাৰ যি ধৰণে বিগত দিনত আপোনালোকৰ মাজলৈ শিল্পীসকলক চিনাকি কৰাই দিওঁ নপুৰণি শিল্পীসকলক আপোনালোকৰ আগত চিনাকি কৰাই দিওঁ ঠিক তেনেকৈ আজি তাৰ ব্যতিক্ৰম নহয় আজি আমাৰ মাজত এনে এজন ব্যক্তি উপস্থিত আছে যিজন ব্যক্তিৰ কথাখিনি কৈ হয়তো আমি মুখেৰে ক'ব নিবিচাৰোঁ আমি সম্পূৰ্ণ ভিডিঅ' সম্পূৰ্ণ তেখেতক দেখাম আৰু তেখেতৰ জীৱন পৰিক্ৰমাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম আহক আৰু আগবাঢ়ি যাওঁ মেঘৰ বিখাত বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং হয় আমি কৈছিলোঁ আমাৰ মাজত এনে এজন ব্যক্তি উপস্থিত আছে যিজনৰ আমি কথা কৈ হয়তো আমনি লাগিব আৰু আমি বেছি সময় নলওঁ আমি তেখেতৰ পৰা খুব কম সময় ল'ম আৰু তেখেতৰ খুব কম সময়তে আমি তেখেতৰ জীৱন পৰিক্ৰমাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আমাৰ মাজত উপস্থিত আছে এজন কণ্ঠশিল্পী সুৰকাৰ আৰু গীতিকাৰ আহক আমি তেওঁৰ মুখেৰে তেওঁৰ পৰিচয় জানিব বিচাৰোঁ সংস্কৃতিৰ বৰ ঘৰে আই আমাৰ মাজুলী সত্ৰীয়া নৃত্য ভাওনা পালনামি বিহু নিতমে তোমাৰে ৰাখিছে সন্মান তোমাৰে ৰাখিছে সন্মান মই মাজুলীৰ মই চন্দ্ৰনয়ন দাস আমি গীত আৰম্ভ কৰি যাম অসমৰ ৰাইজৰ কাৰণে আপোনাৰ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ যি এই চন্দ্ৰনয়ন দাসৰ আগৰ অকণমান যদি আমি জানিব বিচাৰোঁ আগৰ কথা অলপ যদি জানিব বিচাৰোঁ দৰ্শকে হয়তো ভাল পাব মই মানে আপুনি চন্দ্ৰনয়ন দাস নোহোৱাৰ আগত মানে আপুনি এতিয়া গীত গায় বৰ্তমান সময়কণত আপুনি গীত নোগোৱাৰ আগত আপুনি কি কৰিছিল সত্ৰীয়া সংস্কৃতিৰ লগত সদায় সমাজমূৰ ৰাখি পেলাই কাম কৰি আহিছোঁ মই প্ৰথমেই ৰাসৰ মানে সত্ৰীয়া নৃত্যৰ যিটো ৰাসৰ নৃত্য মই বলভদ্ৰ নৃত্যৰে মই মানে সংস্কৃতি পথাৰখনত মই ভৰি দিছিলোঁ আৰু সেই অনুপাতে আজি অসমৰ ৰাইজে মই অসমৰ যিজন শ্ৰদ্ধাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাদেৱক সকলোৱে চিনি পায় তেখেতৰ গীতক সন্মান জনায় তেখেতৰ গীতৰ সুৰৰ যিখিনি অনুকৰণ সেই অনুকৰণ কৰি পেলাই মই গীতখিনিক শ্ৰদ্ধা জনাই আজি তেখেতক মই খুব মনে প্ৰাণে ভাল পাওঁ একদম মানে নিজৰ পিতৃতকৈ মাতৃতকৈ তেখেতক মই খুব ভাল পাওঁ তেখেতৰ গীতখিনিক শ্ৰদ্ধা কৰোঁ তেখেতৰ গীতখিনিক প্ৰসাৰৰ বাবে যিকোনো সৰু সৰু অনুষ্ঠানবিলাকত মই তেখেতৰ গীতখিনি পৰিৱেশন কৰি খুব ভাল পাওঁ আমাৰ যিহেতু এতিয়া আপুনি ক'লে আমাৰ মহেন্দ্ৰ হাজৰিকা শ্ৰদ্ধাৰ শিল্পী তেখেতক অনুকৰণ আৰু অনুসৰণ কৰে আহক আমি প্ৰথমে তেখেতৰ কণ্ঠৰে সেই মহেন্দ্ৰ হাজৰিকা শিল্পী শ্ৰদ্ধাৰ শিল্পীৰ আমি গীত এটা আপোনাৰ মুখেৰে শুনো ককাই বিহুৰে উৰুকা মন হ'ল উৰুঙা বিহুখন কেনেকৈ পাতো নাচনিকি কেনেকৈ মাতো এইবাৰ ককাই বিহু নহয় বৰ স্বদেশত জ্বলিছে জুই সন্ত্ৰাস আৰু প্ৰতিবাদৰে হাজাৰ মনত জুই ক্ৰোধ আৰু আক্ষেপৰে স্বদেশত জ্বলিছে জুই সন্ত্ৰাস আৰু প্ৰতিবাদৰে হাজাৰ মনত জুই ক্ৰোধ আৰু আক্ষেপৰে হিংসাই ধুৱাই আৱৰিল আকাশ শান্তিৰ বা কতোৱেই নাই হিংসাই ধুৱাই আৱৰিল আকাশ শান্তিৰ বা কতোৱেই নাই বৰদৈ চিলাজনী আহি গুচি গ'লে তয়ো চাগেই গমেই নাপালি এইবাৰ ককাই বহাগতে ঢোল বাই আকাশ কপাই দি আনচোন শান্তিৰ ধুমুহাই যাক
নহ'লে আকৌ চাবি অহা বহাগু সেই বিহু নহয় হ'ব বৰ বিহ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চন্দ্ৰনয়ন দাস ডাঙৰীয়াক। আৰু আহক আমি অনুষ্ঠানৰ মাজলৈ আকৌ আগবাঢ়ি যাওঁ। মেঘৰ বিষাত বিজুলীৰ যত খেলা পুৱা গধূলিৰ ৰং। হয়, আমি অনুষ্ঠানৰ মাজলৈ গৈ আছোঁ আৰু আমি কথা পাতি আছোঁ জনপ্ৰিয় কণ্ঠশিল্পী চন্দ্ৰনয়ন দাস। চন্দ্ৰদা, আপোনাৰ পৰা আৰু এটা কথা আমি জানিব বিচাৰোঁ। আপোনাৰ এই যি যাত্ৰা, এই যাত্ৰাৰ আঁৰত যাত্ৰাৰ অৱদান হিচাপে আপুনি কাক ক'ব? মোৰ দেউতা, শ্ৰদ্ধাৰ দেউতা। মোক আমাৰ গাঁৱৰ পৰা 10 কিলোমিটাৰ আঁতৰত মোক যিখন বিদ্যালয়ত পঢ়ুৱাইছিলে, মানে ওচৰত বহুত স্কুল আছিলে, কেইবাখনো হাইস্কুল আছিলে, সেই হাইস্কুলবিলাকক মানে তেওঁ মানে কিবা কৰা নাইকিয়া, মোক কিবা এটা কৰিবৰ কাৰণে, কিবা নাম এটা কৰিবৰ কাৰণে বুলি নহয়, মানে 20খন গাঁৱৰ যেতিয়া ল'ৰা ছোৱালী একেলগ গোট খাই নহয়, তাত মানে কিবা এটা বোলে পায়, কিবা এটা পায়। সেইটো কাৰণে মোক সেই 20খন স্কুলৰ মেয়াগড় নাৰায়ণদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 5ম শ্ৰেণীৰ পৰাই মোক তাত নামভৰ্তি কৰি দিছিলে। সেই স্কুলখনত পঢ়াৰ দিনৰ পৰাই মোৰ সংস্কৃতিৰ প্ৰথাখনত প্ৰথম যেতিয়া মই মানে তোমাৰ 5ম শ্ৰেণীত পঢ়োঁ, তেতিয়াই বলভদ্ৰ নৃত্যটো মোক শ্ৰদ্ধাৰ মোৰ একদম মানে পিতৃগুৰুৱে মোক তেতিয়া মানে সেই সংগীত পথাৰখনত ভৰি দিবলৈ মোক শিকাইছিলে। মোৰ দেউতাক মই কেতিয়াও জীৱনত মই পাহৰিব নোৱাৰোঁ। 2000 চনতে মোৰ দেউতাৰ পৰলোক প্ৰাপ্তি ঘটিছে। তেখেতলৈ মই এই অনুষ্ঠানৰ জৰিয়তে য'তে আছে শান্তিৰে থাকক বুলি মই ভাবোঁ। হয়, আপোনাৰ স্কুলিং ক'ত পাৰ হৈছিল? মোৰ জীৱনৰ মই হাই ছেকেণ্ডেৰী পাছ, মই উচ্চতৰ মাধ্যমিকৰ মই পাছ কৰিলোঁ। জীৱনত ডিগ্ৰী কোৰ্চটো মই কমপ্লিট কৰিব নোৱাৰিলোঁ। মাজুলী মহাবিদ্যালয়ত দাদাৰ কিবা এক্সিডেণ্টৰ কাৰণে মই এডমিশ্যন ল'ব নোৱাৰাৰ কাৰণে ডিগ্ৰীটো কমপ্লিট কৰিব নোৱাৰিলোঁ। হয় হয়। আৰু আপোনাৰ এই সংগীতৰ যাত্ৰাত আপোনাৰ কোনটো গীত বা কোনটো এলবাম আপোনাৰ জীৱনৰ চাবিকাঠি বুলি ভাবে আপুনি? মই প্ৰথম কৰিছিলোঁ শিপিনী নামৰ এটা বিহু গীতেৰে, পুলক শইকীয়াদেৱৰ প্ৰযোজনাৰে, বিমান বৰুৱাদেৱৰ সংগীতেৰে। আপুনি মই গাইছিলোঁ, তুমি বাৰু মোক সঁচাকৈ ভাল পোৱানে, জীৱন জুৰি মোৰ লগৰী সোণ হবানে, অ যদিও মই দুখীয়া, অ গৰু মহৰখীয়া, ভাল পাবলৈ মন মোৰ, ভাল পাবলৈ মন, ঐ ভাল পাবলৈ মন মোৰ, ভাল পাবলৈ মন। মোৰ বন্ধু মোৰ আতৈ কৰুণা সাগৰে গীতটো লিখিছিলে। খুব ধুনীয়াকৈ মানে সংগীত কৰিছিলে বিমান বৰুৱাদেৱে। আৰু আমি কথা পাতি যাম, আমি তেওঁৰ জীৱন পৰিক্ৰমাৰ বিষয়ে আমি কথা জানি যাম। আৰু তাৰ মাজে মাজে আমি চন্দ্ৰনয়ন দাসৰ কণ্ঠৰে আৰু এটা অন্য গীত আমি শুনিব বিচাৰোঁ। খুব আন্তৰিকতাৰে মই লিখিছিলোঁ, নিজে লিখিছোঁ, সুৰ কৰিছোঁ, গাইছোঁ। আমাক কিয় জনম দিলা অন্ধকাৰত, 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 আমাক কিয় বন্দী কৰা ৰুদ্ধ দ্বাৰত, ৰুদ্ধ দ্বাৰত, ৰুদ্ধ দ্বাৰত, দিয়া দিয়া অলপ পোহৰ দিয়া, দিয়া দিয়া অলপ শান্তি দিয়া, শান্তি দিয়া, শান্তি দিয়া। আমি ন প্ৰভাতৰে ন সুৰুজৰে এছেৰেঙা ৰুদালি, এছেৰেঙা ৰুদালি, আমাক ডাৱৰেৰে নেঢাকিবি, আমাক ডাৱৰেৰে নেঢাকিবি, মাৰি নেপেলাবি,
মাৰি নেপেলাবি দিয়া দিয়া অলপ পোহৰ দিয়া 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 অলপ শান্তি দিয়া শান্তি দিয়া শান্তি দিয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা আমি জানিব বিচাৰোঁ এই যে আপোনাৰ যিটো সংগীতৰ যাত্ৰা এই সংগীতৰ যাত্ৰাত আপুনি প্ৰথমে আপোনাৰ যিটো এলবাম কি কৈছিলে আপোনাৰ নাম শিপিনীৰ যিটো এটা শিক্ষক গীত বা শিক্ষক এলবাম এই শিক্ষক এলবামৰ পাছত দ্বিতীয়টো এলবাম বা দ্বিতীয়টো গীত আপুনি কোনটো বুলি ভাবিব আমি কৰি আছোঁ ডাক্তৰ নৰোত্তম সোণোৱালদেৱৰ কথাৰে কেইবাটাও ডকুমেণ্টাৰী গীত অসমৰ ৰাইজে কিছু সংখ্যকে শুনিছে নিশ্চয় চাইছে চাগে আমি ফৰেষ্টমেন অফ ইণ্ডিয়া যাদৱ পায়েংদেৱৰ জীৱনভিত্তিক এটা গীত যিটো গীত এতিয়া ইউটিউব চেনেলত আপোনালোকে ছাবস্ক্ৰাইব চাৰ্চ উপলব্ধ যাদৱ পায়েং বুলি ক'লেও আপোনালোকে চাই ল'ব পাৰিব কথা হ'ল কি তেখেতৰ ওপৰত বহুত বিদেশৰ মানুহে কাম কৰিছে কিন্তু আমি অসমীয়া হিচাপে ওচৰতে থকা এজন ফৰেষ্টমেন অফ ইণ্ডিয়া যিজনে আপোনাৰ পদ্মশ্ৰী উপাধিৰে বিভূষিত তেখেতক লৈ পেলাই আমি যিটো গীত ডাক্তৰ নৰোত্তম সোণোৱালদেৱে প্ৰস্তুত কৰিছিলে সেই গীতত আমি সুৰ কৰিছিলোঁ কণ্ঠ কৰিছিলোঁ খুব ভাল গীত আমি কৰিছিলোঁ বুলি কোৱা নাইকিয়া অসমৰ ৰাইজে নিশ্চয় চাই পেলাই গম পাব অনুষ্ঠান এনেদৰেই আমি আগবঢ়াই গৈ আছোঁ আৰু এতিয়া আমি চন্দ্ৰনাৰায়ণ দাসৰ কণ্ঠৰে এটা বিহুগীত শুনিব বিচাৰোঁ আমি কৰিছিলোঁ কৰুণা সাগৰ আৰু আমি নিজে সুৰ কৰিছিলোঁ জনপ্ৰিয় শিল্পী কৃষ্ণমণি চুতীয়া আৰু কৃষ্ণমণি নাথ দুইজনে কৃষ্ণমণি এজন চুতীয়া এজন নাথ শুনক ঐ বাপেৰে জহমাৰি ফুৰে আইজনী কটন কলেজত পঢ়ে ঐ বাপেৰে জহমাৰি ফুৰে আইজনী কটন কলেজত পঢ়ে মাহেকটো নাযাওঁতেই চিঠি আহে দেউতা পইচা লাগে মাহেকটো নাযাওঁতেই দেউতা পইচা লাগে আৰু এটা কৰিছিলোঁ ঐ জপিয়াই দিম দিচাঙৰ বহাবানত উটি লাগিম গৈ নদীৰে বালি চৰত কাউৰী শগুনে পাই খাব জানা থপিয়াই মোৰে মৰা খবৰ পাই নাকান্দি বাৰিঙিয়াই মোৰে মৰা খবৰ পাই নাকান্দি বাৰিঙিয়াই আৰু এটা কথা আমি জানিব বিচাৰোঁ এই যি আপুনি সংগীতৰ লগত ওতপ্ৰোতভাৱে জড়িত এই সংগীতৰ মাজেৰে বা আপুনি সংগীতেৰে আপুনি অনাগত দিনত কিবা বাৰ্তা বা কিবা জনাব বিচাৰে নেকি আমাৰ অসমবাসী ৰাইজক বা আপোনাৰ কিবা ভৱিষ্যতৰ পৰিকল্পনা কিবা আছে নেকি মোৰ পেপাৰ পত্ৰই কিছুমান শব্দ ওলাই থাকে তাৰ ভিতৰতে মই এটা কথা কওঁ 64 পেজৰ এটা কবিতা আছে সেইটো কোনোবাই পাঠ কৰিব বিচাৰিলে কৰিব পাৰিব পৰিকল্পনাৰ বিষয়ে ক'বলৈ যাওঁতে আমি এটা কথা চিন্তা কৰিছোঁ স্বদেশ আৰু স্বজাতিৰ বাবে আমি যদি কিছু চিন্তা নকৰোঁ আমাৰ প্ৰজন্মটোৱে যদি চিন্তা নকৰে তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মক আমি শিকাই যাম কি সেইকাৰণে আমি এটা গীত এনেকৈ লিখিছোঁ খুব ধুনীয়া আপোনালোকে শুনি খুব ভাল পাব জুয়ে পুৰা অসমত ককাইদেউ আজি ৰঙালী বিহুৰে উৰুকা নাহিচোন ঢুলীয়া নাচনী বিহুৱা উভনীতি কেনেকৈ ৰঙালীক আদৰো কোৱা তাতে চৌদিশে ভেটি মাটিৰ বচোৱাৰ আয়োজন
ও তাতে চৌদিশে ভেটি মাটি কি বচোৱাৰ আয়োজন ও ভাইটি ও কেনেকৈ ৰঙালীক আদৰো কোৱা ও কেনেকৈ নাচনীক মাতো কোৱা খুব আগ্ৰহেৰে বাট চাই আছো এই গীতটো কৰিবৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আমাক এই বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আৰু আমি মিলিজুলিৰ দৰ্শকক এটা কথা জনাব বিচাৰোঁ আমাৰ প্ৰচেষ্টা এই প্ৰচেষ্টাৰ সদায় অব্যাহত থাকিব মাত্ৰ আপোনালোকৰ আশীষ আৰু অনুপ্ৰেৰণাৰ অত্যন্ত প্ৰয়োজন আমি বিদায় ল'ব লাগিব আমাৰ অনুষ্ঠানৰ পৰা আজিলৈ ইমানেই বিদায় মাগিছোঁ ধন্যবাদ সেয়া ক'ত 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 সেয়া ক'ত 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 সেয়া বৰনৈ মাজুলী সেয়া বৰনৈ মাজুলী মেঘৰ বিষাত বিজুলীৰ যত খেলা পুৱা গধূলি